নমস্কাৰ সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ সেই ভিডিঅ'টো তোমালোকৰ সপ্তম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ অন্তৰ্ভুক্ত পাঠ নম্বৰ 16 অমৃত বাণী পাঠটিৰ পাঠভিত্তিক প্ৰশ্নমুখৰ উত্তৰকেইটা তোমালোকলৈ আগবঢ়াইছোঁ গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা এনে ধৰণৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন সোনকালে পায়